Hello everyone, নমস্কাৰ মই দীপশিখা আপোনালোক সকলোকে মোৰ চেনেল নেচাৰেল দীপশিখালৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, মোৰ খুব ভাল। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ হোমমেড এটা নাইট ক্ৰীম, আৰু এই নাইট ক্ৰীমটো মই ডেইলিকে ইউজ কৰোঁ আৰু খুবেই এটা বেছি ভাল ৰিজাল্ট পাওঁ। মুখত একনি পিম্পলছ একো নহয়, আৰু মুখত যিবিলাক ডাৰ্ক চাৰ্কেল আছে, যিবিলাকৰ পিগমেণ্টেশ্যনৰ সমস্যা আছে, ক'লা ক'লা দাগ হৈ গৈছে মুখত, সেইবিলাক সমস্যা খুব ধুনীয়াকৈ ৰিমুভ হৈ যোৱাত হেল্প হ'ব। এয়া চাওক, মই প্ৰথমতে দি দিছোঁ এচামুচ নাৰিকলৰ তেল। নাৰিকলৰ তেলে আমাৰ স্কিনখন মইশ্চাৰাইজ কৰি ৰখাৰ উপৰিও ডাৰ্ক চাৰ্কেলৰ প্ৰব্লেম, পিগমেণ্টেশ্যনৰ সমস্যা, চকুৰ তলত হৈ যোৱা ক'লা ক'লা দাগ, সেইবিলাকো ৰিমুভ হৈ যোৱাত বহুত বেছি হেল্প কৰে। নেক্সট ইনগ্ৰিডিয়েণ্টছটো মই দিছোঁ গ্লিচাৰিন এচামুচ। গ্লিচাৰিনে আমাৰ স্কিনখন মইশ্চাৰাইজ কৰি ৰখাৰ উপৰিও আমাৰ কমপ্লেক্সনটো ফেয়াৰ হৈ যোৱাত বহুত পৰিমাণে হেল্প কৰে। আৰু থাৰ্ড ইনগ্ৰিডিয়েণ্টছটো মই দিছোঁ 2 চামুচ এল'ভেৰা জেল। এল'ভেৰা জেলে আমাৰ স্কিনত ৰিলেক্স দিয়ে, আমাৰ স্কিনখন খুব ধুনীয়াকৈ ৰিলেক্স দিয়ে, লগতে গ্ল'য়িং কৰি ৰাখে, ছফ্ট কৰি ৰাখে, হাইড্ৰেট কৰি ৰাখে। আৰু এয়া মই 2 চামুচ এল'ভেৰা জেল দিছোঁ, আৰু খুব ধুনীয়াকৈ মিক্স কৰিব। 2-3 মিনিটমান মিক্স কৰিলেই এটা খুব ধুনীয়া ক্ৰীম এটা আপোনালোকে পাই যাব। আৰু এই ক্ৰীমটো আপোনালোকে খুব ধুনীয়াকৈ এটা কাঁচৰ বটলত ভৰাই পেলাই ষ্ট'ৰ কৰি থৈ দিব পাৰে ফ্ৰিজত। খুব এটা ইফেক্টিভ ক্ৰীম হয় ফ্ৰেণ্ডছ। আপোনালোকে এই ক্ৰীমটো এবাৰ ট্ৰাই কৰক, এবাৰ লগাওক, আৰু কেনেকুৱা এটা ৰিজাল্ট পাইছে আপোনালোকে মোক নিশ্চয় জনাবলৈ নাপাহৰিব। এয়া চাওক, মই ক্ৰীমটো এয়া বনাই আছোঁ, আৰু ক্ৰীমটো ৰেডি হৈ গৈছে অলৰেডি। এয়া চাওক, কিমান ধুনীয়া এটা লাইট ৱেইট ক্ৰীম বনি পেলাই ৰেডি হৈ যায়। নাইট ক্ৰীম হিচাপে আপোনালোকে যেতিয়া মুখত মেকআপ লয়, দিনত আপোনালোকে মুখত যিকোনো ধৰণৰ ছানস্ক্ৰীণ বা মইশ্চাৰাইজাৰ আপোনালোকে লগাই থৈ দিলে, কিন্তু ৰাতি আপোনালোকে যেতিয়া মুখখন ক্লিন কৰিব, যেতিয়া আপোনালোকে ফেচ ৱাছ কৰি পেলাই ধুব, ফেচ ৱাছ কৰি অহাৰ পিছত আপোনালোকৰ যিমানেই আপোনালোকে ভাগৰুৱা নহওক কেলৈ, আপোনালোকে ৰাতি মুখখন ক্লিন কৰিবই ফ্ৰেণ্ডছ। ক্লিন কৰি পেলাই আপোনালোকে এই ক্ৰীমটো বনাই থৈ দিব, আৰু এই ক্ৰীমটো আপোনালোকে লগাই পেলাই মাছাজ দিব। আৰু মাছাজ কেনেকৈ দিয়ে আজি আপোনালোকে তাকো দেখিব। যেতিয়া আপোনালোকে এনেদৰে আপোনালোকে ক্ৰীমটো লগাব, মাছাজ দিব ভালকৈ, আপোনালোকে স্কিনখনত নিজে আপোনালোকে ডিফাৰেঞ্চ গম পাব। একো নলগালেও আপোনালোকৰ স্কিনখন খুব গ্ল'য়িং কৰিব, খুব হেল্থি হৈ থাকিব, আৰু স্কিনেও আপোনালোকক থেংকছ দিব যে থেংকছ মোক ইমানখিনি কেয়াৰ লোৱাৰ কাৰণে। এয়া চাওক, মই এনেদৰে মাছাজ কৰি গৈ আছোঁ। এনেদৰে আপোনালোকে মাছাজ দিব স্কিনখন। মাছাজটোৱেই মেইন, কাৰণ আমাৰ স্কিনৰ ভিতৰত যিবিলাক আমাৰ মাংসপেশী থাকে, সেই মাংসপেশীবিলাকেও ৰিলেক্স বিচাৰে। আৰু যেতিয়া আমি এনেদৰে মাছাজ দিওঁ, আমিতো এনেই জেনেৰেলি আমি কি কৰোঁ, আমি ক্ৰীম লগাওঁ আৰু বাছ হৈ গ'ল। সেইটো নহয়, আমি যেতিয়া ৰাতি এনেদৰে মাছাজ দি পেলাই আমি শুম নহয়, আমাৰ স্কিনখনে বহুত আমাৰ ৰিলেক্স ফিল কৰিব ফ্ৰেণ্ডছ। আপোনালোকে এবাৰ এনেদৰে মাছাজ দিবচোন, খুব এটা ভাল ৰিজাল্ট পাব আপোনালোকে। স্কিনখন বহুত বেছি গ্ল'য়িং কৰিব, ব্লাড চাৰ্কুলেশ্যনটো ইম্প্ৰুভ হ'ব, আৰু একো মেকআপ নকৰাকৈও আপোনালোকৰ স্কিনখন একদম গ্ল'য়িং, বগা, একদম চিকচিকীয়া হৈ থাকিব। এয়া চাওক, এনেদৰে আপোনালোকে মাছাজ দিব।